নমস্কাৰ পিবি নিউজ অসমলৈ আপোনালোক স্বাগতম জনাইছোঁ মই পংকজ বৰুৱা চাওঁ আহক আজি দিনটোৰ কেইটামান উল্লেখযোগ্য খবৰ মাইক্ৰ ফাইনেন্স ঋণ পৰিশোধ নকৰিব চৰকাৰে মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ স্পষ্ট কৰি দিছে যে ৰাজ্য চৰকাৰে মাইক্ৰ ফাইনেন্স ঋণ সম্পূৰ্ণৰূপে পৰিশোধ নকৰে কেৱল চৰকাৰী সহায় আঁচনিৰ অন্তৰ্গত যোগ্য মহিলা ঋণ গ্ৰহীতাসকলেহে আৰ্থিক সহায় লাভ কৰিছে চৰকাৰী চাকৰিয়াল আৰু আৰ্থিকভাৱে সক্ষম ব্যক্তিসকল এই সুবিধাৰ অন্তৰ্গত নহয় ঋণ পৰিশোধৰ ক্ষেত্ৰত ভুল তথ্যত বিশ্বাস নকৰিবলৈ মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক আহ্বান জনাইছে গুৱাহাটীৰ যোৰাবাটৰ বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে 150 কোটি টকাৰ প্ৰকল্প অসম চৰকাৰে গুৱাহাটীৰ যোৰাবাট অঞ্চলৰ পুনৰাবৃত্ত বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে 150 কোটি টকাৰ বিশেষ প্ৰকল্প ঘোষণা কৰিছে এই প্ৰকল্পটো গুৱাহাটীৰ ৰিং ৰোডৰ সৈতে সংযুক্ত কৰি ৰূপায়ণ কৰা হ'ব চৰকাৰে কয় যে ইয়াৰ ফলত অঞ্চলটোৰ জলবদ্ধতাৰ সমস্যা বহু পৰিমাণে হ্ৰাস পাব বিশিষ্ট অসমীয়া অভিনেত্ৰী পূৰবী শৰ্মাৰ বিয়োগ অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী পূৰবী শৰ্মাৰ বিয়োগ ঘটিছে 80 আৰু 90 দশকৰ বহু সফল ছবি আৰু নাট্যাভিনয়ৰ জৰিয়তে তেওঁ দৰ্শকৰ হৃদয় জয় কৰিছিল তেওঁৰ মৃত্যুত অসমীয়া চলচ্চিত্ৰ আৰু সাংস্কৃতিক জগতত গভীৰ শোকৰ ছাঁ পৰিছে বিভিন্ন শিল্পী সাহিত্যিক আৰু শুভাকাংক্ষীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আয়োজনত জো ফেয়াৰ উদ্বোধন মিজোৰামৰ মুখ্যমন্ত্ৰী লালদুহুমাই আয়োজনত অনুষ্ঠিত জো ফেয়াৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে এই মেলাত ৰাজ্যখনৰ পৰম্পৰাগত হস্তশিল্প বস্ত্ৰ আৰু সাংস্কৃতিক সামগ্ৰী প্ৰদৰ্শন কৰা হ'ব স্থানীয় শিল্পী আৰু ক্ষুদ্ৰ উদ্যোগীসকলক বজাৰৰ সুবিধা প্ৰদান কৰাই এই অনুষ্ঠানৰ মূল উদ্দেশ্য অনুষ্ঠানটো এক সপ্তাহ ধৰি চলিব অমৰনাথ যাত্ৰাক কেন্দ্ৰ কৰি CISF আৰু RPFৰ নিৰাপত্তা পৰ্যালোচনা শ্ৰী অমৰনাথ যাত্ৰা 2026 উপলক্ষে CISF আৰু RPFে নিৰাপত্তা ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা কৰিছে শ্ৰীনগৰ আৰু কাটাৰা ৰেল ষ্টেচনকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰা হৈছে যাত্ৰীসকলৰ সুৰক্ষিত আৰু বাধাহীন যাত্ৰা নিশ্চিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে সংশ্লিষ্ট সংস্থাসমূহে নিয়মীয়া তদাৰকী অব্যাহত ৰাখিছে পঞ্জাৱ আৰু হাৰিয়ানাৰ 20টা টোল প্লাজাত মাচুল বৃদ্ধি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পঞ্জাৱ আৰু হাৰিয়ানাৰ 20টা টোল প্লাজাত নতুন মাচুল প্ৰযোজ্য কৰিছে এই বৃদ্ধি ব্যক্তিগত গাড়ীৰ পৰা আৰম্ভ কৰি বাণিজ্যিক বাহনলৈকে সকলো শ্ৰেণীৰ যান বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব ফলস্বৰূপে যাত্ৰা ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে নতুন হাৰ ইতিমধ্যে কাৰ্যকৰী হৈছে বুলি জানিব পৰা গৈছে ভাৰতত প্ৰথমবাৰৰ বাবে চৰকাৰী সমৰ্থিত AI বিশ্ববিদ্যালয় স্থাপনৰ ঘোষণা কৰ্ণাটক চৰকাৰে দেশৰ প্ৰথম চৰকাৰী সমৰ্থিত AI বিশ্ববিদ্যালয় স্থাপনৰ ঘোষণা কৰিছে ইয়াৰ জৰিয়তে কৃত্ৰিম বুদ্ধিমত্তা ডাটা বিজ্ঞান আৰু ৰবটিক ক্ষেত্ৰত বিশেষজ্ঞ মানৱ সম্পদ গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে লগতে গ্ৰীণ ডাটা চেণ্টাৰ আৰু অল ইনোভেশ্যন হাব গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে গুগলৰ নতুন AI শিক্ষা কাৰ্যসূচী ভাৰতীয় ছাত্ৰ আৰু ষ্টাৰ্টআপৰ বাবে গুগলে ভাৰতত ডেভেলপাৰ ছাত্ৰ-ছাত্ৰী আৰু ষ্টাৰ্টআপসমূহৰ বাবে নতুন AI টুল আৰু শিক্ষা কাৰ্যসূচী আৰম্ভ কৰিছে ইয়াৰ জৰিয়তে AI দক্ষতা বৃদ্ধি আৰু নতুন উদ্যোগ গঢ়ি তোলাত সহায় হ'ব বুলি আশা কৰা হৈছে এই পদক্ষেপে ভাৰতৰ ডিজিটেল অৰ্থনীতিক অধিক শক্তিশালী কৰিব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে ফিফা বিশ্বকাপ 2026 ছেমিফাইনেলক লৈ উত্তেজনা তুংগত ফিফা বিশ্বকাপ 2026ৰ ছেমিফাইনেল পৰ্যায়ৰ খেলসমূহক লৈ বিশ্বজুৰি ফুটবল অনুৰাগীৰ মাজত ব্যাপক উৎসাহ দেখা গৈছে ইংলেণ্ড
আৰ্জেণ্টিনা মুখামুখি হোৱাৰ সম্ভাৱনাই প্ৰতিযোগিতাটোক অধিক ৰোমাঞ্চকৰ কৰি তুলিছে। বিশ্বকাপৰ ফাইনেল 19 জুলাইত অনুষ্ঠিত হ'ব। আৰু এয়ে আছিল আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য খবৰ। ধন্যবাদ।